নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে মোৰ ইউটিউব চেনেল তোমালোকক স্বাগতম জনাইছোঁ। যিসকলে মোৰ ইউটিউব চেনেল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগন্তুক এনেকুৱা কুৱেশ্যন পেপাৰ পাবলৈ ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো 6 মাহিলী পৰীক্ষা 2023 চনৰ বিষয় বিজ্ঞান আৰু সাধাৰণ জ্ঞান, শ্ৰেণী পঞ্চম, মোট নম্বৰ আছিল 100, সময় আছিল 3 ঘণ্টা। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইমান দিন ভিডিঅ' দিব পৰা নাই, বিশেষ অসুবিধা আছিল, সেইকাৰণে এতিয়া তোমালোকে ৰেগুলাৰ ভিডিঅ' পাই যাবা, টেনশ্যন নল'বা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তোমালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে চাবা। এটা লিখিছে বানপানী হোৱাৰ 2টা কাৰণ লিখা, তোমালোকে জানাই। এটা চালে কিবা এটা আইডিয়া আহে। যিহেতু তোমালোকৰ পৰীক্ষা আহি আছে, মাৰ্চত ফাইনেল হ'ব, তোমালোকৰ ভালদৰে পঢ়া শুনা কৰিবা যাতে পৰীক্ষাত এটা ভাল ফলাফল দেখুৱাব পৰা। তলত দিছে ক অংশৰ লগত খ অংশ মিলোৱা, এইটো মিলাই দিছোঁ চাবা। যদি তোমালোকৰ এনচাৰ লাগে তেতিয়া ক'বা, মই এনচাৰ দিবলৈ চেষ্টা কৰিম। ইফালে আছে খ অংশৰ সাধাৰণ জ্ঞান চোৱা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু 18 নম্বৰ আছে ক অংশৰ লগত খ অংশ মিলোৱা, সেইটো মিলাই দিয়া আছে, তোমালোকে চাবা। আৰু যিহেতু ভিডিঅ'টো চাই ভাল পাইছা, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আগন্তুক এনেকুৱা ভিডিঅ' পাবলৈ। এইখিনিলৈকে আজি।